আপোনালোকৰ আজি এটা নতুন এটা ভিডিঅ'ত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। মানে আজি মানে বিশেষ এটা মানে কাম কৰি আছোঁ। কাম মানে কি কাম কৰিছোঁ আপোনালোকে চাই থাকক বাৰু। মানে আমাৰ ঘৰৰ পিছফালে এই যে এইখিনি চাই যে এই ঘৰৰ পিছফালে আছে না, মানে এইফালে মানে অলপ মানে শাক পাচলি মানে পেলাই দিব লাগিব। মানে শাক পাচলি মানে কি আজি এটা আপোনালোকে গমে পায় বজাৰত মানে মূলা শাকৰ কিমান দাম বাঢ়ি গৈছে। তাৰ কাৰণে মই মানে ভাবিলোঁ যে মানে মই নিজে এদিন মানে বজাৰ কৰিবলৈ গ'লোঁ। যোৱাৰ পিছত মানে গম পালোঁ যে মানে পুৰা ফাটাফাটি দাম। মানে 1 কেজি মানে শাকৰ দাম, মূলা শাকৰ দাম মানে মোটামুটি এনেকুৱা 50 টকা লয় বাৰু। কাৰোবাৰ ফালে কিমান লয় তো বলক আমি যাওঁ। মানে পুৰা জাপ মাৰি পাৰ লৈ থাক ক'ত লাগিছে, পুৰা জাপ মাৰি পাৰিছে। তাৰপিছত বাৰু মানে কাম কৰিব পৰা, কাম কৰাৰ পিছত মানে পুৰা গোটেইখিনি দেখুৱাই আছে, আপোনালোকে চাই থাকিব বাৰু। মানে ট্ৰেক্টৰটো নোসোমাই আমাৰ এইখনত, ট্ৰেক্টৰ নাই মানে গৰু চৰু নাই, হাল বাব লাগিব। মানে কোদালে দি মানে অলপ মানে খুন্দি খেলাই দিম আৰু। সৰু অলপ মানে বেছি দূৰ নহয় আৰু। পাণৰ গছ, পাণ এইবিলাক পাণ মানে এটা ঠাইৰ পৰা লৈ অহা হৈছে। এইটো কোৱা নাযাব ক'ৰ পৰা লৈ আহিছোঁ বাৰু, এইটো কোৱা নাযাব। পিছত মানে গম পাই যাব আপোনালোকে, লাহে গম পাই যাব। সকলো ভিডিঅ' চাই দিব, মোৰ ভিডিঅ' চালে আপোনালোকে গোটেইখিনি গম পাই যাব যে পাণ ক'ৰ পৰা লৈ আহিছিলোঁ। চাওক মানে কেতিয়াবা মাংস চাংস খালে, মাংস চাংস খালে যে আদা নহৰু আছে না, আদাৰ গছ লাগিছে লগা নাই বাৰু, ডাঙৰটো হৈছে গছটো। তামোল পাণৰ গাছ আছে বাৰু, বহুত আছে, কলগছ। পাৰ্টনাৰ অকল আজি মানে বিশেষকৈ মানে ভিডিঅ'টো হ'বলৈ গৈছে পুৰা ঘৰুৱা ভিডিঅ'। আপোনালোকে হয়তো নিজে মানে হয়তো কিছুমানে ভাল পায় বাৰু চাবলৈ, কাৰণ যে মই মানে কি কৰোঁ কি নকৰোঁ গোটেই মানে দিনটোত কি কৰিলোঁ কি নকৰিলোঁ মানে গোটেইখিনি চাব বিচাৰে বাৰু। তো আজি মানে ঘৰুৱা বলে হ'ব। চাওক এই যে এটা মেকুৰী এটা আছে আমাৰ, এইটো মানে ব্লেক মানে ক'লা ৰঙৰ থাকে। তো মানে মোবাইলটো ক'ত ভিডিঅ'টো কৰিব লাগিব, তো অলপমান ৰখি দিওঁ বাৰু। পিছত লগ হৈ আছে না হোৱা নাই মানে গমেই পোৱা নাযায় বাৰু, দূৰৰ পৰা চাব লাগিব। ফাইনেলি পাৰ্টনাৰসকল মানে কি ক'ম, মানে ইমানে ভাগৰ লাগিল মানে বহুত মানে ভাগৰ লাগি গ'ল। অলপ মানে বহি ল'লোঁ বাৰু। আমাৰ ঘৰৰ পিছফালে যে এইবিলাক চব মানে ফুলৰ গছ হয় বাৰু, ফুলৰ গছ পুৰা ফুলৰ গাৰ্ডেন লগাই দিছে পিছফালে। আগফালেতো ফুলৰ গছেই নাই, মানে পিছফালে লগাই দিছে। কাৰণ মানে আমাৰ ঘৰত ছাগল আছে, তো ছাগলীক মানে খাই দিয়ে আৰু তাৰ কাৰণে। তো মানে আৰু অলপমান আছে, অলপমান মানে কৰি দিলোঁ বাৰু। আৰু এইখিনি মানে মাজত আছে, মানে ইমানে ভাগৰ লাগিছে। দেখাত মানে সৰু হ'ব পাৰে কিন্তু মানে বহুত ডাঙৰ হয় দেই। ইমান ভাগৰ লাগি গৈছে কি ক'ম আৰু। বহি লৈছোঁ। ভাতো খোৱা নাই, দুপৰীয়া ভাত খোৱা নাই। এতিয়া কেতিয়া বাজিল চাইছোঁ, বাজিলে 2:45, 2:45। মানে ভাত খোৱা নাই দোকানত, মানে ৰাতিপুৱা উঠি মানে দোকানত গৈছিলোঁ, খোৱা নাই বাৰু, এতিয়ালৈকে খোৱা নাই। তেনেকৈ মানে বেছি ইনকাম নাই না, খাব নালাগে সেইকাৰণে বেছিকৈ। অকল মানে কামৰ মাজতে আৰু এটা কাম মানে ওলাই গ'ল মানে কি আমাৰ মানে দুটা মানে বাছুৰ আছে, মানে গাই বাছুৰ, গৰু সৰু বাচ্চা। মানে আমি মানে এনেকৈ মানে ডাঙৰ হয় বাৰু। ভিডিঅ' বনাই আছে, হাঁহি আছে। তো মানে গৰু দুটা চাব লাগিব, নহ'লে কাৰোবাক মানে ধান চান খাই দিব বাৰু, নহ'লে মানে লৈ যাব। চাই হোৱা আগত যায় গৰু চাব যাওঁ। তো গৰু চাব, এইটো গৰু হয় মানে এনেকুৱা আৰু এটা মানে বাচ্চা এটা গৰু এটা আছে। তো সেই বাচ্চাটো মানে ক'তবা গ'ল, নাপালে বাৰু। এইটো মানে যিহেতু ৰছী লগা আছে বাৰু, তো এইটো তাক ধৰি লৈ আহিলোঁ। পিছত পাৰ্টনাৰসকল অলপমান কাম আছে বাকী, মানে এইখিনি কাম কৰিলে পূৰা ফিনিচিং হৈ যায়। মানে কোদাল দি যে মই খুন্দি আছোঁ, মানে এইখিনি ফিনিচিং হৈ যাব। তাৰপিছত বেলেগ কাম পিছত হ'ব আৰু। মানে খুন্দিবলগীয়া এজন ডাঙৰ এজন কামলা আহি গ'ল, পূৰা কাম কৰি আছে। পূৰা বডি বিল্ডাৰ হয়, পূৰা বডি বিল্ডাৰ। মানে এনেকুৱা কাম কৰিলে পূৰা মানে খতম হৈ গ'ল, মানে শেষ কৰি দিলোঁ আৰু। এতিয়া মানে গা পা ধুই ভাত চাত খাই লওঁ, মানে পূৰা ৰাতিপুৱা ভাত খোৱা নাই, দুপৰীয়াও ভাত খোৱা নাই। এতিয়া 4টা বাজিব লগা হৈছে আৰু বহুত সময় লাগিল, 2 ঘণ্টা মানে লাগি গ'ল বাৰু, বহুত সময় লাগিল। তো এতিয়া গা চা ধুই ভাত চাত খাওঁ আৰু মানে মই দোকানত যাওঁ আৰু। তো বাই বন্ধু হ'ল, মানে আৰু অলপ দেখুৱাই দিওঁ। চাওক এইখিনি এইবিলাক কাম কৰা আছিল, এইবিলাক চব মানে পূৰা একদম হাল বাই দিলোঁ চব। চাওক
গোটেইখিনি দিলোঁ আৰু এইবিলাক সাৰ হয় বাৰু। এইবিলাক সাৰবিলাক অলপ মানে কোটালাই দি মানে কাটি পেলাই মানে ছটিয়াই দিব লাগিব বাৰু। এতিয়া নহয় পিছত হ'ব এইটো মানে অলপ মানে এতিয়া মানে আজি মানে শুকাৰ পিছত তাৰপিছত বাকী কামখিনি পিছত হৈ আছে আৰু টাটা বাই বাই। পিছত লগ পাই আছোঁ বাৰু বেলেগ এখন ভিডিঅ'ত মানে কি কৰিছোঁ কি কৰা নাই গোটেইখিনি পিছত আৰু দেখোন বাৰু নেক্সট মানে পাৰ্ট বনাম বাৰু। এইখিনি প্ৰথম পাৰ্ট আৰু দ্বিতীয় পাৰ্ট হ'ব বাৰু। আপোনালোকে চাই থাকিব ভিডিঅ'খন। তো বাই বাই।